হাই দোস্ত ফাইনেলি আহি পাই গ'লো ৰয়েল এনফিল্ড ডিলাৰত আৰু এতিয়া মানে বাইক ল'বৰ কাৰণে আহি গ'লোঁ চবৰে এখন হেভি বাইক চলাবলৈ আশা থাকে ন তো সেইটো কাৰণে ময়ো আজি আহি গ'লোঁ ৰয়েল এনফিল্ড ডিলাৰত আৰু এতিয়া চাওক এতিয়া মানে চিলেকশ্যন কৰি আছোঁ মানে কোনখন বাইক লোৱা হয় আৰু আপোনালোকক কোনখন ভাল লাগিছে কমেণ্ট কৰি জনাব ইয়াত এতিয়া আমি ডিলাৰ ষ্ট'ৰ ৰুমত সোমাই আছোঁ আৰু এতিয়া ডিলাৰত আহি পাই গ'লোঁ ডিলাৰৰ ভিতৰলৈ সোমাই যাওঁ চাই থাকক আৰু কি গাড়ী আছে আপোনালোকক দেখুৱাইছোঁ এয়া চাওক কি সুন্দৰ গাড়ী এইফালে ৰয়েল এনফিল্ড গোটেইখন মানে এইফালে বুলেট 350 কি সুন্দৰ চাওক এইফালে কফিও আহি পাই গ'ল এই ক্লাছিক 350 এইখন এখন চাওক এইখন হ'ল হিমালয় এখন আৰু এইফালে চাওকচোন মানে এই য়েল্ল' কালাৰৰ গাড়ীখন কিন্তু কিবা এটা ভাল লাগিছে কিন্তু দেই লুকটো চাওকচোন আৰু আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু এইখন গাড়ীখন মোৰ কিন্তু মজা লাগিছে দেই মোৰ আৰু মানে হেলমেটবোৰ এনেকৈ সজাই থৈ দিছে এইবোৰ যদি গাড়ীৰ লগতে লয় নহয় গাড়ীৰ লগতে মানে ইনষ্টলমেণ্টতো দি দিয়ে এইটো হেলমেটটো আৰু মানে এতিয়া কাগজ পাতি ৰেডি কৰি আছে এয়া চাওক আমাৰ বাইক আহি গ'ল ডিলাৰত এইখন চাওক এতিয়া এচেচৰিবোৰ ইয়াৰ লগাব কৰিবৰ কাৰণে এতিয়া লিঅ' গৈছে আৱাজটো কেনেকুৱা লাগিছে বন্ধুসকল আৰু চকা সোমাই দিছোঁ আৰু মানে বাইক ল'বলৈ আহি পিনি মানে মই কাপোৰো বজাৰ কৰি ল'লোঁ ইয়াত চব বন্ধুসকল এখনৰ পৰা মানে গাড়ী আনি পেলাই গৈ পিনি এতিয়া বজাৰ চজাৰ কৰি মই মানে কাপোৰ বজাৰ কৰি ল'লোঁ কাপোৰ বজাৰ কৰি পিনি মানে 8:30 বাজি গ'লগৈ এতিয়া ঘৰলৈ বুলি গৈ আছোঁ এতিয়া অহা বাজি ওপৰত পূৰা ফুল লুট লৈ আহি আছোঁ দেখাম বাৰু আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু মানে গাড়ী অনা পাৰ্টি খাবলৈও যাব লাগিব এতিয়া দীঘলমাটিত গাড়ী অনা পাৰ্টি খাবলৈও যাম দেখাই আছোঁ বাৰু আপোনালোকক এতিয়া মই এতিয়া শিঙিজান পথাৰ পাছত আছোঁ কুঁৱলী 4 ছিগনেল মাৰি গৈছে চব গাড়ীয়ে কুঁৱলীত আপোনাৰ তামাম কুঁৱলী গৈছে বস্তা বেকা হৈ আহিছেগৈ লোড গাড়ী ঘৰ চব পাইছোঁহি আৰু গাড়ী মানে একদম লোড বেকা হৈ গ'ল গাড়ী আকৌ এতিয়া মানে চিধা কৰি ল'ব লাগিব আৰু এইফালে মানে মোৰ ডিজেটো বেয়া হৈ আছে চাউণ্ড বক্সকেইটা চেঞ্জ কৰিবলৈ চাউণ্ড বক্স লৈ দিলোঁ এতিয়া চিধা কৰি আৰু ঘৰলৈ যাওঁ বেকা হৈ গ'লিছিলে এইফালে ওলমি গ'লগৈ একেবাৰে ক'ত যাওঁ এতিয়া দীঘল পানী কেলে মদ খাবলৈ গাড়ী পাৰ্টি খাবলৈ গৈ আছোঁ এতিয়া দীঘল পানী কুঁৱলী কেনেকুৱা পৰিছে আকৌ ডাইৰেক্ট আহি মানে ভাততহে দেই টাইম নাই আৰু এইফালে গাহৰি এইফালে পাপু বাইক মালিক 10টা বজাত ভাত খাইছোহি দেই গাড়ী পাৰ্টি এতিয়া গাহৰি মাংসৰ লগত আৰু দে মোক সেইখনত দে আৰু ধৰিব দে আৰু আছে নেকি কাঁহীখন ভাল লাগিছে বাৰু এতিয়াহে পাহাৰ উঠি গ'ল তিলা এইটো খাওঁ দেই আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু বাই বাই আৰু যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ল'ব বেল আইকনটো বজাই ল'ব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে প্ৰথমতে পাব